हेलो फ्रेंड्स गुड मर्निंग मैं पूजा पुनर्बार स्वागतम जनाइছোঁ मोर आन एटी ब्रेकफास्ट रेसिपि भिडिओ #पूजा चेनेलটোলৈ আজি শুই উঠোতে 9 বাজিলে যেহেতু ৰাতিপুৱা বৰষুণ দি আছিল সেয়েহে আজি শুই উঠোতে অকণমান দেৰি হ'ল আৰু এতিয়া 10 বাজিলে এতিয়া ব্ৰেকফাষ্ট কৰিম বুলি ভাবিছোহে কিন্তু এতিয়ালৈকে কৰাই নাই কাৰণ ব্ৰেকফাষ্ট বনাব লাগিব তাৰ পিছতহে কৰিব পাৰিম আৰু বহুতে চাগে এতিয়ালৈকে নিজৰ কাম বন শেষ কৰি ঘৰে পালেহি কিন্তু আমি এতিয়া ব্ৰেকফাষ্ট কৰিম বুলি ভাবিছোহে যি কি নহওক কেতিয়াবা শুই উঠা দেৰি হৈ যায় সদায়তো নহয় বাৰু কেতিয়াবা হৈ যায় আজি মই ভাবিছোঁ লেমন টি বনাম ব্ৰেকফাষ্টত মানে নেমুৰ চাহ আৰু বেচনৰ চপ বনাম আৰু জেং পিঠা তেলত ভাজিম মানে জেং পিঠা আগতেই বনোৱা হৈ আছে এতিয়া মই তেলত ভাজিমহে ৰাতিপুৱা জেং পিঠা বনোৱাটো সম্ভৱটো নহয় কাৰণ ৰাতিপুৱা বহুত বেছি কাম থাকে শুই উঠি ঘৰ ঝাৰু দিলোঁ বিছনা ঠিক কৰিলোঁ গা ধুলোঁ আৰু ভগৱানৰ ওচৰত ধূপ জ্বলালোঁ আৰু এতিয়া ব্ৰেকফাষ্ট বনাম বুলি ভাবিছোঁহে বনোৱা নাই এতিয়ালৈকে ভাবিছোঁহে আৰু ব্ৰেকফাষ্ট কৰোঁতে চাগে 10 বাজি 10 মিনিট হ'ব কাৰণ 10 মিনিটটো ব্ৰেকফাষ্ট বনাওঁতে লাগিব আৰু এতিয়াতো 10 বাজিলে গতিকে 10 মিনিট ব্ৰেকফাষ্ট খাওঁতে 10 বাজি 10 মিনিট হৈ যাব যি কি নহওক বাৰু যিহেতু শুই উঠা দেৰি হ'লে দেৰি নকৰি তেনেহ'লে বনোৱা আৰম্ভ কৰোঁ আৰু আপোনালোককো দেখাম আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব বুলি আৰু শেষত জনাবলৈ নাপাহৰিব যে আজি মোৰ ব্ৰেকফাষ্ট ভিডিঅ'টো চাই কেনে লাগিল বলক তেনেহ'লে দেৰি নকৰি বনোৱা আৰম্ভ কৰোঁ বেচন চপ বনোৱাৰ কাৰণে মই লৈছোঁ এইখিনি বেচন আপোনালোকে যিমান চপ বনায় সিমান পৰিমাণত বেচন ল'ব যদি চপ বেছিকৈ বনায় তেনেহ'লে বেচন বেছিকৈ ল'ব বাতিটোৰ আধালৈকে মই বেচন লৈছোঁ আৰু বেচনৰ লগত মিক্স কৰিম পিঁয়াজ এয়া মই এটা পিঁয়াজ কাটি লৈছোঁ যদি বেচন চপত পিঁয়াজ বেছিকৈ দিয়া যায় তেনেহ'লে খাই বহুত বেছি ভাল লাগে সেয়েহে মই এটা ডাঙৰ পিঁয়াজ সৰুকৈ কাটি লৈছোঁ আৰু লৈছোঁ কেঁচা জলকীয়া 3টা সৰুকৈ কাটি লৈছোঁ এতিয়া মই পিঁয়াজখিনি ইয়াত মিক্স কৰিম কিন্তু তাৰ আগতে মই বেচনৰ লগত আৰু কিছুমান বস্তু মিক্স কৰিম চাই থাকক আপোনালোকে মই কি মিক্স কৰোঁ আৰু মই বেচনৰ লগত মিক্স কৰিম 3 চামুচ আটা এয়া দিলোঁ আটা 1 চামুচ এয়া আৰু 1 চামুচ দিলোঁ এয়া মোৰ 3 চামুচ আটা মিক্স কৰা হৈ গ'ল এতিয়া ইয়াৰ লগত মিক্স কৰিম 2 চামুচ ময়দা এয়া দিলোঁ 1 চামুচ ময়দা এয়া আৰু 1 চামুচ দিলোঁ টোটেল 2 চামুচ ময়দা মিক্স কৰিলোঁ আটা দিছোঁ মই 3 চামুচ ময়দা দিছোঁ 2 চামুচ বাকীখিনি বেছিকৈ মই বেচন দিছোঁ এতিয়া ইয়াৰ লগত মিক্স কৰিম নিমখ আপোনালোকে সোৱাদ অনুযায়ী দিব কিমান নিমখ খায় মই এই চামুচ পাতেদি আধা চামুচ দিছোঁ নিমখ এয়া মই দিছোঁ নিমখ ইয়াৰ লগত মিক্স কৰিম মই অকণমান বেকিং ছ'ডাৰ এয়া মই মিক্স কৰিছোঁ অকণমান বেকিং ছ'ডাৰ তাৰপিছত মিক্স কৰিম মই অলপমান হালধি এয়া মই মিক্স কৰিছোঁ 1 চামুচ হালধি কাৰণ বেচন চপৰ কালাৰ আহিলেহে ভাল লাগিব সেয়েহে মই 1 চামুচ মিক্স কৰিছোঁ হালধি ইয়াৰ লগত মিক্স কৰিম কেঁচা জলকীয়াখিনি এয়া মই যি 3টা কেঁচা জলকীয়া কাটি লৈছিলোঁ সেই জলকীয়া 3টা মিক্স কৰিলোঁ ইয়াৰ লগত তাৰ লগত মিক্স কৰিম যোনটো মই পিঁয়াজ কাটি লৈছিলোঁ এটা মই ডাঙৰ পিঁয়াজ কাটি লৈছিলোঁ এয়া পিঁয়াজ দিলোঁ মই এতিয়া ইয়াত মই গোটেইখিনি পিঁয়াজ দি লওঁ এয়া মই পিঁয়াজ দিছোঁ গোটেইখিনি এতিয়া মই ইয়াৰ লগত মিক্স কৰিম পানী দি গোটেইখিনি বস্তু অকণমান ফেটি ল'ম এয়া মই মিক্স কৰিছোঁ পানী যিমান পৰিমাণৰ পানীৰ প্ৰয়োজন হয় সিমান পৰিমাণৰ দিব জোখ কৰি বেছি পনীয়া হ'লেও বেয়া লাগিব সেয়েহে জোখ কৰি পানী দিব যিমান পৰিমাণৰ পানী দৰকাৰ এতিয়া এইখিনি মই ধুনীয়াকৈ মিক্স কৰি লওঁ গোটেইখিনি মিক্স কৰাৰ পিছত মোৰ গোটেইখিনি বস্তু মিক্স কৰা হৈ গ'ল বেচন চবতকৈ মই বেছিকৈ দিছোঁ বাতিটোৱেদি হাফ বাতি দিছোঁ বেচন আৰু আটা মিক্স কৰিলোঁ 3 চামুচ আৰু ময়দা মিক্স কৰিলোঁ 2 চামুচ মিহিকৈ কাটি এটা পিঁয়াজ মিক্স কৰিলোঁ আৰু 3টা কেঁচা জলকীয়া মিহিকৈ কাটি ইয়াৰ লগত মিক্স কৰিছোঁ আৰু 1 চামুচ হালধি মিক্স কৰিছোঁ হালধি মিক্স কৰাৰ কাৰণে কালাৰটো ধুনীয়া আহিছে তাৰপিছত আধা চামুচ মিক্স কৰিলোঁ নিমখ আৰু
অকণমান বেকিং ছ'ডা মিক্স কৰিলোঁ। আপোনালোকে ইচ্ছা কৰিলে অকল বেচন দিও বেচন চপটো বনাব পাৰিব, কিন্তু মই বেচনৰ লগত আটা আৰু ময়দা এইটো কাৰণে মিক্স কৰিছোঁ। বিশেষকৈ ময়দা যেতিয়া দিয়া যায় বেচন চপৰ লগত, ময়দা দিলে বস্তুটো বহুত কোমল হয় চপটো, তাৰ বাহিৰে ভিতৰটো ধুনীয়া ফুপুলা হয়। যেনেকৈ আমি মালপোৱা খাওঁ, মালপোৱা ভিতৰতো বহুত ধুনীয়া ফুপুলা হয় আৰু কোমল হয়, তেনেকুৱা দৰে হ'ব। সেইকাৰণে মই বেচন আৰু আটা মিক্স কৰিছোঁ ময়দাৰ লগত। আপোনালোকে ইচ্ছা কৰিলে অকল বেচন দিও বনাব পাৰিব, আৰু যদি নৰসিংহ পাত থাকে তেনেহ'লে কেইটামান নৰসিংহ পাত দি দিব, বহুত বেছি টেষ্টি লাগিব। মোৰ ওচৰত আছিলে নৰসিংহ পাত, কিন্তু বৰ্তমান নাই, শেষ হ'ল। সেয়েহে এতিয়া যিহেতু মই বনাব ল'লোঁ, আজি দিয়া নহ'ব, নেক্সট যদি কেতিয়াবা মই আকৌ বনাওঁ তেনেহ'লে নিশ্চয় নৰসিংহ পাত দিও মই বেচন চপ বনাই দেখাম আপোনালোকক। এতিয়া মোৰ এইখিনি গোটেইখিনি মিক্স কৰা হৈ গ'ল ধুনীয়াকৈ। এতিয়া মই তেলত ভাজা আৰম্ভ কৰোঁ। মোৰ কেৰাহীত তেল দিয়া হৈ গ'ল। এতিয়া মই ইয়াত ফাৰ্ষ্ট টাইম ভাজিম জেং পিঠা, কাৰণ মইতো ফাৰ্ষ্ট কৈয়ে লৈছোঁ ন যে আজি ব্ৰেকফাষ্টত কি আইটেম আছে। মানে আজি ব্ৰেকফাষ্টত লেমন টি, মানে আৰু আছে বেচনৰ চপ, আৰু আছে জেং পিঠা। জেং পিঠা মই এতিয়া বনোৱা নহয়, আগতেই বনোৱা হৈ আছে অলৰেডি, মই বাছ তেলত ভাজিমহে। সেয়েহে মই এই কেৰাহীটোতে ফাৰ্ষ্ট মই জেং পিঠাখিনি ভাজি লওঁ। ভাজি নমাই লোৱাৰ পিছত এই কেৰাহীটোতে আকৌ মই বেচনৰ চপ ভাজা আৰম্ভ কৰিম। সেয়েহে মই ফাৰ্ষ্ট টাইম জেং পিঠাখিনি ভাজি লওঁ। এতিয়া এই তেল গৰম হৈ গ'ল, এতিয়া জেং পিঠা দিয়া আৰম্ভ কৰোঁ, আপোনালোকে চাই থাকক। এয়া মই দিছোঁ জেং পিঠা, এয়া জেং পিঠা দিছোঁ তেলত। এনেদৰে গোটেইখিনি দি ভাজি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ, নহ'লে কেমেৰা ধৰি থাকোঁতে মোৰ জেং পিঠা পুৰি যাব। সেয়েহে মই গোটেইখিনি ভাজি লওঁ, ভাজি লোৱা আৰু কমপ্লিট হ'লে তাৰপিছত আপোনালোকক দেখাই আছোঁ। এয়া মোৰ জেং পিঠা ভাজা কমপ্লিট হৈ গ'ল। এইখিনি তেলতে মই জেং পিঠা ভাজিছিলোঁ। এতিয়া ইয়াতে মই বেচন চপ ভাজা আৰম্ভ কৰোঁ, দি লওঁ আগতীয়া। এয়া আমাৰ হৈ আছে বেচনৰ চপ, দেখিছেনে কি ধুনীয়া হৈছে। এনেদৰে মই গোটেইখিনি ভাজি লওঁ, তাৰপিছত কমপ্লিট হ'লে আপোনালোকক দেখাই আছোঁ। মোৰ জেং পিঠা আৰু বেচন চপ বনোৱা কমপ্লিট হৈ গ'ল, দেখিছেনে কি ধুনীয়া কালাৰ আহিছে। এতিয়া বাকী আছে লেমন ট্ৰি। লেমন ট্ৰি হ'লে আমাৰ খাব পৰাকৈ ৰেডি হৈ যাব। ভাল লাগিছেনে বাৰু? আপোনালোকেও এনেকৈ এবাৰ খাই চাব পাৰে, বহুত বেছি ভাল লাগে খাই। এবাৰ ট্ৰাই কৰি চাব আৰু জনাবলৈ নাপাহৰিব শেষত যে কেনে লাগিল আপোনালোকৰ। বেচন চপ আৰু জেং পিঠা আৰু লেমন ট্ৰি বহুত বেছি ভাল লাগে খাই, লেমন ট্ৰি বেচন চপৰ লগত। গতিকে এতিয়া মই লেমন ট্ৰিখিনি তৈয়াৰী কৰি আছোঁ, বলক চাওঁ তেনেহ'লে লেমন ট্ৰি হৈছেনে নাই। এয়া আমাৰ এইপিনে হৈ আছে লেমন। এইখিনি কমপ্লিট হৈ গ'লে মই আপোনালোকক গোটেইখিনি একেলগে দেখাই আছোঁ, চাই থাকক। লেমন ট্ৰি কমপ্লিট হৈ গ'ল। মই গেছটো অফ কৰি দিওঁ আৰু খাবলৈ ৰেডি কৰিলে আপোনালোকক দেখাই আছোঁ। আমাৰ খাবলৈ ৰেডি হৈ গ'ল, খোৱা আৰম্ভ কৰোঁ এতিয়া। লেমন ট্ৰি, বেচন চপ, জেং পিঠা আৰু বিস্কুট। আমাৰ আজি ব্ৰেকফাষ্টত ইমানখিনি আছে, আমি খাবলৈ আৰম্ভ কৰোঁ। এতিয়া চাহখিনি নমোৱাৰ পিছত মই ইয়াত দিছোঁ অলপমান, এই পিচ লৈছোঁ নেমুৰ চেপি দিম ইয়াত। খোৱাৰ সময়ত দিব নেমু চেপি, তাৰ আগতে দিলে বেয়া লাগিব, সেয়েহে মই চাহখিনি খোৱাৰ সময়ত দিছোঁ মই নেমু চেপি ইয়াত। এয়া মই দিলোঁ ইয়াত অকণমান নেমু চেপি। নেমুকণ চাহত দি দিয়াৰ লগে লগে চাহৰ কালাৰটো কেনেকুৱা হৈ গ'ল। এতিয়া আমাৰ খাবলৈ ৰেডি হৈ গ'ল লেমন ট্ৰি, বেচন চপ, জেং পিঠা আৰু বিস্কুট। খোৱা আৰম্ভ কৰোঁ তেনেহ'লে, চাই থাকক আপোনালোকে। হেল্ল' ফ্ৰেণ্ডছ, আহি গ'লোঁ, ব্ৰেকফাষ্ট কৰি হৈ গ'ল। এতিয়া বাচনকেইটা ধুবলৈ বাকী আছে, কিন্তু ফাৰ্ষ্ট ভাবিলোঁ আপোনালোকৰ লগত কথা পাতি লওঁ অকণমান, তাৰপিছত বাচন ধোৱা আৰম্ভ কৰিম। আজি মোৰ ব্ৰেকফাষ্ট ৰেচিপিটো চাই কেনেকুৱা লাগিলে বাৰু? আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিলে বুলি। আৰু যদি ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু প্লিজ আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' লিংকটো শ্বেয়াৰ কৰিব। আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ওচৰতে থকা বেল আইকনটো অল কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'বোৰ সকলোতকৈ সোনকালে আপুনি পায়।
ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আজিলৈ ইমানে মই আকৌ মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক লগ পাম বাই বাই